Hi friends, পুনৰ কলেজ আপোনালোকৰ লগত নতুন এটা ভিডিঅ' DEE LP আৰু UP টিচাৰ ৰিক্ৰুটমেণ্ট 2024 এপ্লাই ফৰ 5515 টিচাৰ পোষ্ট আপোনাৰ 5550টা টিচাৰ পোষ্ট অলৰেডি মুকলি হৈছে নেম অফ পোষ্ট এচিষ্টেন্ট টিচাৰ পোষ্ট ৰিক্ৰুটমেণ্ট DEE LP আৰু UP টিচাৰ ৰিক্ৰুটমেণ্ট 2024 নাম্বাৰ অফ ভেকেন্সি 5550টা পোষ্ট এক্সাম ডেট আপোনাৰ কোনো এক্সাম ডেট উল্লেখ কৰি দিয়া নাই আৰু মোড অফ এপ্লিকেশ্যন অনলাইন ডেট লাষ্ট ডেট টু এপ্লাই আৰু লাষ্ট ডেট আছে আপোনাৰ ফেব্ৰুৱাৰী 2 তাৰিখলৈকে লাষ্ট ডেট আছে অফিচিয়েল ৱেবছাইট লিংক খোলাই আছে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন Assam has invited application for recruitment 5550 post of assistant teacher in lower and upper primary school of Assam under the Directorate of Elementary Education Assam lower and upper the scholar teacher babe post bilak mukuli hoise and DLP or UP recruitment 2024 name of post assistant teacher LP or assistant teacher UP অন অফ পোষ্ট আপোনাৰ 5550টা পোষ্ট লোৱাৰ প্ৰাইমাৰী বাবে আপোনাৰ 3800 পোষ্ট মুকলি হৈছে আৰু ইউপাৰৰ বাবে আপোনাৰ প্ৰাইমাৰী হৈছে আৰু আপোনাৰ 1750টা পোষ্ট নেম অফ ডিপাৰ্টমেণ্ট আপোনাৰ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন DEE দিছে আপোনাৰ শৰ্ট আৰু আসাম আৰু স্কেল অফ প্লে আপোনাৰ স্যালাৰি হ'ব 14000 পৰা আৰু 70000 প্লাস আপোনাৰ স্যালাৰি হ'ব আৰু গ্ৰেড প্লে অফ এলাউন্স admissible under on rules district with vacancy so the district with medium with the category with breakup of vacancies showing the reservation for EWS or OBHC, MOC, HC, ST, ST, PWD, women. It can be seen in the advertisement details the vacancy break up in the course of time. और अपना EWS, OBC, MOC का अपना पोस्ट बिलक हेल्पलाइन नंबर बा ईमेल ID और अपना एलिजिबिलिटी क्राइटेरिया फॉर DEE LP और UP टीचर रिक्रूटमेंट and एग्री लिमिट अपना बयसर लिमिट दिसे A candidate must not be less than 18 years of age and not more than 14 years old. আৰু আপোনাৰ 18 বছৰৰ পৰা 40 বছৰলৈকে ক্যান্ডিডেটবিলাকে এপ্লাই কৰিব পাৰিব এগ্ৰি ৰিলেকশ্যন আপোনাৰ দা ক্যাটেগৰি উইথ এগ্ৰি ৰিলেকশ্যন ফৰ ডিফাৰেণ্ট ক্যাটেগৰি আৰ এছ মেনশ্যনড ভ্যালু আৰু আপুনি ক্যাটেগৰি দিছে এক্স সাৰ্ভিসমেনৰ কাৰণে 42 ইয়াৰ্স আৰু ওবিসি এমওসি কাৰণে 43 ইয়াৰ্স আৰু এচসি এসটি আৰু এসটি কাৰণে আপোনাৰ 45 years or person with the disability the PWD baba it's a 15 years small family norms non-person having more than the living children on after single or multiple partner अपन एखिनि मान इदने अपन सब मीडियम इन द इंटरेक्शन अपनार मीडियम दिसे अपनार लैंग्वेज आई और द लैंग्वेज part 2 and ATE and CTET আৰু ATET আৰু CTET বা ক্যান্ডিডেট স্মল ইন দা মিডিয়াম আৰু আপোনাৰ কি দিছে ATET আৰু CTET ক্যান্ডিডেটৰ এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ ইয়াত এডুকেশ্যন ইজ দা পোষ্ট উইথ দা এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ পোষ্ট অফ দা মেনশ্যনড ভ্যালু আৰু এসিস্ট্যান্ট টিচাৰ LP এটা লোৱাৰ প্ৰাইমাৰী qualification at senior secondary of the equivalent in the 50 marks and 2 years diploma elementary education by whatever name known আর আপনার 50 marks থাকিব লাগিব আর assistant teacher UB এর বাবে আপনার যে কোয়ালিফিকেশন দিছে graduate for UGC আর Recruitment University and 2 years diploma elementary education B.Ed আর D.Ed আপোনাৰ ডিপ্লোমা আপোনাৰ B.Ed D.Ed লৈকে থাকিব লাগিব इसमें एडुकेशन B.Ed और स्पेशल एडुकेशन साइंस टीचर
UPৰ সায়েন্স টিচাৰৰ বাবে কি কৰিব লাগিব কিমান কোৱালিফিকেশ্যন লাগিব qualification BSc from UGC Recruitment University and 2 years diploma elementary education আর আপোনাৰ কি হ'ব লাগিব BSc কৰা থাকিব লাগিব আপোনাৰ B.Ed বা D.Ed কৰা থাকিব লাগিব আৰু হিন্দী টিচাৰৰ বাবে দিছে আপোনাৰ হিন্দী টিচাৰৰ বাবে আপোনাৰ সব দিছে যে গ্ৰেজুৱেচন কৰা থাকিব লাগিব হিন্দী টিচাৰৰ বাবে হিন্দী টিচাৰৰ বাবে আপোনাৰ গ্ৰেজুৱেচন কৰা থাকিব লাগিব আৰু আপোনাৰ ইয়াৰ দিছে UGC ইউনিভাৰ্চিটি অফ 2 years ডিপ্লোমা আৰু আপোনাৰ ডিপ্লোমা B.Ed কৰা থাকিব লাগিব অৰ D.Ed কৰা থাকিব লাগিব B.Ed আৰু D.Ed কৰা থাকিব লাগিব তেনৰ পোষ্টখিনিৰ বাবে এপ্লাই কৰিব পাৰিব আৰু হাউ টু এপ্লাই ফৰ DEE Assam টিচাৰ ৰিক্ৰুটমেন্ট DEE Assam টিচাৰ ৰিক্ৰুটমেন্টৰ বাবে আপোনাৰ এইখিনি দিছে অলপ টপিক আছে টপিকখিনি আপোনালোকে ভালদৰে পঢ়ি চাব The interest and the eligibility candidate may apply online for this is the vacancy by the visiting official DEE Assam recruitment portal and candidate may follow value the mentioned steps to apply for Assam teacher vacancy. Step 1 scroll down go to important offsite link section আৰু আপুনি কি কৰিব important sectionত তাই ক্লিক কৰিব important option তাই ক্লিক কৰিব step 2 দিছে click on application and complete the registration process by click registration আৰু আপোনাৰ application অনলাইন এপ্লিকেশন ফৰ্মত ক্লিক কৰি আপুনি ৰেজিষ্ট্ৰেচন কৰি ল'ব আৰু step 3 দিছে আপোনাৰ in the next step fill your the personal and education details and upload আৰু আপোনাৰ personal and education details আপোনাৰ আপলোড কৰিব লাগিব আৰু step 4 দিছে আপোনাৰ এটা সাবমিট ফৰ্ম আৰু সাবমিট কৰিব লাগিব আৰু কোনো এপ্লিকেশন ফিস দিব নালাগে আৰু আপোনাৰ 5 দিছে আৰু আপোনাৰ ফৰ্মখিনি আপোনাৰ প্ৰিন্টাৰ দিছে after the submit from online application the candidate will the unique number exist in the submit application form will keep the print out আৰু আপোনাৰ ফৰ্মখিনি প্ৰিন্ট আউট কৰি উলাই ল'ব আৰু candidate the should be candidate will submit the online application as one online application is the submit against the particular roll number of Assam TET examination will date the allowance to submit online application from second time আৰু আপোনাৰ TET Assam TET exam দিয়া বিলাকৰ roll number আৰু ইহতৰ ফৰ্মখিনি সাবমিট কৰিব লাগিব document to upload with the application form document as the mentioned below should be colored the scanner and upload will the plain online আৰু আপোনাৰ কালাৰিং কৰি আপোনাৰ ডকুমেন্ট বিলাক স্ক্যানাৰ কৰি PDF বনাই আপলোড কৰিব লাগিব দিছে পাসপোর্ট সাইজ ফটো এন্ড SSLC এডমিট কার্ড আর SSLC মার্কশিট এন্ড সার্টিফিকেট অন ডিগ্রি মার্কশিট এন্ড সার্টিফিকেট আর any others marksheet and certificate of higher education আর B.Ed বা D.Ed marksheet আর আপোনাৰ ফার্স্ট সেকেন্ড এন্ড সার্টিফিকেট দুটাই সাবমিট কৰিব ফার্স্ট ইয়ার এন্ড সেকেন্ড ইয়ার দুটা সার্টিফিকেট আপোনাৰ আপলোড কৰিব লাগিব আৰু কাস্ট সার্টিফিকেট আৰু জনৰ কাস্ট সার্টিফিকেট আছে এটা কাস্ট সার্টিফিকেট আপডেট দিব লাগিব আৰু সার্টিফিকেট NCC only B and C ক্যাটাগরি আৰু কাস্ট সার্টিফিকেট NCC এর B আৰু C ক্যাটাগরিৰ বাবে আপডেট কৰিব লাগিব না সার্টিফিকেট এন্ড মার্কশিট এন্ড Assam TET আর Assam TET সার্টিফিকেট এন্ড মার্কশিট আপলোড কৰিব লাগিব আৰু candidate will the distribution or disabilities will have the enclose the certificate in the disabilities issued by government authority the certificate and economic weaker section EWS the আপোনাৰ জনজন EWS সার্টিফিকেট আছে এটা EWS সার্টিফিকেট আপডেট কৰিব সার্টিফিকেট এক্স সার্ভিসম্যান আৰু এক্স সার্ভিসম্যান এটা সার্টিফিকেট আপডেট কৰিব লাগিব আৰু আপোনাৰ সিগনেচাৰ বিলাক আপোনাৰ সাবমিট কৰিব লাগিব আৰু স্টার্টিং ডেট অফ অনলাইন এপ্লিকেশন 2 জানুৱাৰী আপোনাৰ 2 জানুৱাৰীৰ পৰা আপোনাৰ ফৰ্মখন স্টার্ট হৈছে আৰু লাষ্ট ডেট আছে আপোনাৰ 2 ফেব্ৰুৱাৰী লৈকে ইম্পৰ্টেন্ট অফসাইট লিংক দা DLP আৰু UP টিচাৰ জব আৰু আপোনাৰ ইম্পৰ্টেন্ট লিংক অলৰেডি খোলা হৈ আছে আপোনাৰ আজি আপোনালোকে অনলাইন কৰি ল'ব পাৰে অনলাইন এপ্লিকেশন আৰু আপোনাৰ LP আপোনাৰ আছে আৰু অনলাইন এপ্লিকেশন UP দুইটাৰ পোস্টাৰৰ বাবে আপোনাৰ লিংক খোলাই আছে আপুনি আজি অনলাইন কৰি ল'ব পাৰে আৰু অফিচিয়াল ওয়েবসাইটৰ লিংক খোলা আছে আপুনি যিকোনো বিষয় জানি ল'ব পাৰিব আজি আছিল এইখিনি ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম আৰু মোৰ চেনেলটো নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব
এনেদৰে জবৰ ইনফৰমেশ্যন পোৱাৰ কাৰণে